হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অসম বিহুৱান চেনেলটোলৈ। আশা কৰোঁ আপোনালোকে চেনেলটোৰ যোগেদি ভাল ভাল ভিডিঅ' বহু কিছু চাবলৈ পাৰিব। বিশেষকৈ আমি আজি উপস্থিত আছোঁ, আমাৰ এইফালে আছে মানৱ স্বৰূপ ডাঙৰীয়াৰ সৈতে আমি আজি উপস্থিত আছোঁ চিমেণ্ট চাপৰিৰ পৰমানন্দ আটা সমন্বয় ক্ষেত্ৰ। যিহেতু এইটো এটা ডাঙৰ শংকৰ বিশেষ এটা ডাঙৰ অনুষ্ঠান। এই অনুষ্ঠানটো প্ৰতি বছৰে পাতি অহা হৈছে। যোৱা বছৰ যিহেতু ডিব্ৰুগড় নাহৰকটীয়াত হৈছিলে আৰু এবাৰ আমাৰ ধেমাজিৰ চিমেণ্ট চাপৰি চেৰেন পথাৰত অনুষ্ঠিত হৈছে। গতিকে এই চেৰেন পথাৰৰ কাম কাজসমূহ অলৰেডি বহুতখিনি কাম কাজে আগবাঢ়িলে আৰু মই বিশেষ কাৰণত আহিব পৰা নাছিলোঁ, আজি আহিছোঁ আৰু আহি কিনে আপোনালোকক ভিডিঅ' এটিৰ যোগেদি আপোনালোকক দেখুৱাব বিচাৰিছোঁ কিমানখিনি কাম কাজ আগবাঢ়ি গৈছে। এইফালে চাওক, আমাৰ অলৰেডি এইফালে নামঘৰ বনোৱা হৈ গৈছে আৰু এইফালে আমাৰ বিভিন্ন ধৰণৰ শিবিৰ, কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰ আৰু এইফালে আমাৰ গ্ৰন্থমেলাৰ কাৰণেও বহু কিছু ঘৰ নিৰ্মাণ কৰি থকা হৈছে। আশা কৰোঁ আপোনালোকে আহক, চাওক, উপভোগ কৰক। আৰু আপোনালোকে এইফালে চাওক, সেই দূৰণিত আমাৰ কমেও 20খনমান ট্ৰেক্টৰ, JCB বিভিন্ন ধৰণৰ মাটি ৰাস্তা বনোৱাৰ কামত লাগি আছে। তেওঁলোকে আমাৰ যি এবাৰ গ্ৰন্থমেলাৰ কাৰণে এইফালে আমাৰ গ্ৰন্থমেলা অনুষ্ঠিত হ'ব, সেই গ্ৰন্থমেলাৰ কাৰণে তাৰ মাজত এটি ৰাস্তা নিৰ্মাণ কৰিছে। আৰু এইফালে আপোনালোকক মই অলপ জুম কৰি দেখাইছোঁ, চাওক, এইফালে 20খনমান ট্ৰেক্টৰ আছে। 20খনমান ট্ৰেক্টৰে নিৰৱচ্ছিন্নভাৱে কামত লাগি আছে। আৰু এইফালে আমাৰ বিভিন্ন জিলাৰ পৰা অহা ভকত বৈষ্ণৱক আদৰিবৰ কাৰণে আমাৰ সেৱা বাহিনীসকলে আৰু বিভিন্ন লোকসকলে আহি কিনি শ্ৰমদান কাৰ্যসূচী ল'ব। আৰু চাওক আপোনালোকে এইফালে বিভিন্ন ধৰণৰ শিবিৰ নিৰ্মাণ কৰাইছে। এই সকলোবোৰ শিবিৰ কেৱল মাত্ৰ ভকত বৈষ্ণৱ আদৰিবলৈ, ভকত বৈষ্ণৱ ৰাতি আহি যি আমাৰ 3দিনীয়া কাৰ্যসূচী হ'ব, 3দিনীয়া কাৰ্যসূচীত তেওঁলোকে ৰাতি থাকিব পাৰিব, কোনো ধৰণৰ কষ্ট নোপোৱা। এতিয়া আছোঁ আমি ভকত বৈষ্ণৱ আদৰিবলৈ যি শিবিৰ নিৰ্মাণ কৰি থকা আছে, সেই শিবিৰ নিৰ্মাণৰ ভিতৰ চোৱাত আছোঁ। আৰু এইফালে আপোনালোকে চাওক, বিভিন্ন ভকত বৈষ্ণৱে এইফালে আমাৰ কাম কাজত লাগি আছে আৰু আমি আহিছোঁ, আমিও এতিয়া কামতে লাগিম। কিন্তু তাৰ আগে আপোনালোকক অলপ আমাৰ যি পৰিৱেশ, সেই পৰিৱেশখিনি দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। এইফালে চাওক, আমাৰ ভোজনালয়, এটা বৃহৎ ভোজনালয়, ডাঙৰ ভোজনালয়। আপোনালোকে চাওক, ভোজনালয়টো নিৰ্মাণ কৰি থকা হৈছে। আৰু ভোজনালয়ৰ কাষতে আপোনালোকে চাব পাৰে এইফালে আমাৰ যি কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰ, সেৱা বাহিনীৰ সকলৰ বাদে আমাৰ যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘ সম্পূৰ্ণ হ'ব নোৱাৰে, সেইকাৰণে আমাৰ সেৱা বাহিনীসকলৰ থাকিবৰ কাৰণে আমাৰ যিটো শিবিৰ নিৰ্মাণ কৰি অহা হয়, আমাৰ শংকৰদেৱ সংঘৰ যি অধিৱেশন ভাগে প্ৰতি বছৰে সেৱা বাহিনী শিবিৰ নিৰ্মাণ কৰি অহা হয়। আৰু ঠিক সেইদৰে আমাৰ চেৰেন পথাৰৰ যিটো পৰমানন্দ আটা সমন্বয় ক্ষেত্ৰত আমাৰ যি কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰ, এয়া আপোনাক পোনপটীয়াভাৱে দেখাইছোঁ, আপোনালোকে চাব পাৰে। এইটো হৈছে কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰ নিৰ্মাণ কৰি থকা হৈছে, এতিয়াও সম্পূৰ্ণ হোৱা নাই। আৰু কেন্দ্ৰীয় সেৱা বাহিনীৰ ঠিক পিছতে আছে আমাৰ এইফালে ভোজনালয়, যাতে ভকত বৈষ্ণৱৰো কষ্ট নহয়, সেৱা বাহিনীসকলৰো কষ্ট নহয়, সেই সকলোসমূহ দিশ লক্ষ্য ৰাখি আমাৰ যি পৰমানন্দ আটা সমন্বয় ক্ষেত্ৰৰ যি আদৰণি সমিতিয়ে বিভিন্ন ধৰণৰ বহুত গুৰুত্ব ৰাখি আমাৰ কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰ আৰু ভকত বৈষ্ণৱো যাতে কষ্ট নাপাওক, সেই কষ্ট নোপোৱা সেই দিশলৈ লক্ষ্য ৰাখি এইফালে আমাৰ ভকত বৈষ্ণৱৰ বাবে সকলোসমূহ শিবিৰ নিৰ্মাণ কৰি থকা হৈছে। আৰু
ন